পূৰ্ণগতিত চলি আছে আয়োজন দেখিছেই নহয় চব্জি কাটি থৈ দিছোঁ মাছ ভাজি আছোঁ আৰু লগতে আছে বহুত কিবা কিবি আয়োজন এয়া মই ভেন্দি কাটি থৈ দিছোঁ লগতে আছে কাচকল তাৰপিছত আছে কলফুল মানে কলডিল কাটি থৈ দিছোঁ তাৰপিছত মা বহাই দিছে চৌকাত মানে মাটিৰ চৌকাত মায়ে বনাব আৰু মই বনাই আছোঁ গেছত এনেধৰণে আমি দুয়োগৰাকীয়ে আয়োজনত লাগি আছোঁ আৰু এয়া ক্ষীৰ বনালোঁ ক্ষীৰ অলৰেডি হৈ গ'ল মানে পায়স হৈ গ'ল অলৰেডি আৰু মাংস বনাই আছে দেউতাই কাচকল মই ভাজি আছোঁ কেৰাহীত আৰু কি আয়োজন আছে আপোনালোকে ভিডিঅ'টিৰ লগত জড়িত হৈ থাকিলে জানিব পাৰিব এটি বহুত ধুনীয়া অনুষ্ঠান আছে আজি আমাৰ গাঁৱত তদুপলক্ষে আচলতে আমাৰ ঘৰলৈ আজি আলহী আহিছে আৰু শেষলৈকে চাই থাকিলে জানিব পাৰিব কি অনুষ্ঠান আছে গতিকে ভিডিঅ'টিৰ লগত জড়িত হৈ থাকিব আৰু যদি আপোনালোকে চেনেলটিত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভেন্দি আজি মই বেলেগ ধৰণৰকৈ ভাজিছোঁ মানে দেখিছেই নহয় এনেধৰণে এয়া মই একদম এতিয়া কণী ভাঙি দিম মানে ডিম ভাঙি দিম ভেন্দি আৰু আলু আছিলে আলু ফ্ৰাইৰ লগত এনেকৈ ডিম মই দি দিছোঁ দি কিনে এনেকৈ ফ্ৰাই কৰি দিছোঁ একদম খাবলৈ বহুত টেষ্টি আপোনালোকে যদি এতিয়ালৈকে এনেধৰণে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই খাব একদম সোৱাদ এৰিব নোৱাৰিব গতিকে জড়িত হৈ থাকিব মিতালী চহৰীয়াৰ চেনেলটিৰ লগত আৰু চাবলৈ পাব ভিন্ন ধৰণৰ ভিন্ন ৰসৰ ভিন্ন ভিডিঅ' গতিকে আহক চাওঁ শেষলৈকে কিনো অনুষ্ঠানৰ আয়োজন আছে আজি আমাৰ ঘৰত শেষলৈকে চালে জানিব পাৰিব অলৰেডি দেউতাই মাংস বনাই আনি থৈ দিলে শেষত বনালোঁ টেঙা হৈ গ'ল আৰু এতিয়া আমি খাই লৈ আজৰি হৈ কিনে কলৈনো যাম শেষলৈকে চালে জানিব পাৰিব গতিকে চাই থাকিব দেউল সংস্কৃতৰ দেৱদৌল শব্দৰ পৰাই দেউলৰ বিকাশ হৈছে বুলি জনা যায় এই উৎসৱ মূলতঃ বিষ্ণু পূজা বহাগ বিহুৰ দিনাৰ পৰা জেঠৰ শেষ ভাগলৈ দৰং জিলাত দেউল উৎসৱ উদযাপন কৰা হয় খ্ৰীষ্টীয় নৱম-দশম শতিকাত দৰং জিলাৰ বৰাবাৰীত ধৰ্মদেউ বিপ্ৰভূঞা নামৰ এগৰাকী ব্ৰাহ্মণ বৈষ্ণৱে বিহু দিনাখন ওখকৈ মাটিৰ ভেটি নিৰ্মাণ কৰি তাত বিধিপূৰ্বক পূজা কৰিছিল বৰদেউল বোলা ইয়াৰ পৰাই বৰদৌলগুৰি নামটোৰ প্ৰসাৰ হয় পৰৱৰ্তী সময়ত ৰাজকীয় পৃষ্ঠপোষকতা আৰু বৰ্তমান গাঁও ভিত্তিত বহুতো সৰু বৰ দেউল অনুষ্ঠিত হৈ আহিছে য'ত আধ্যাত্মিকতা আৰু মেলাময় পৰিৱেশ বিৰাজমান সকলোৰে জ্ঞাত দৰং জিলাত ঘোঁৰাবান্ধা দেউল আজিকালি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পূব আঠিয়াবাৰী গাঁৱৰ লোকসকলৰ প্ৰচেষ্টাত বিশেষভাৱে মহিলাসকলৰ প্ৰচেষ্টাত যি দেউল উৎসৱৰ আয়োজন কৰা হৈছে তাৰ কিছু অংশ এয়া দেখুৱাই আছোঁ দেউল উৎসৱৰ থলীৰ কিছু পৰিৱেশ দেখিছেই মানুহে লোকাৰণ্য হৈ পৰিছে আচলতে দেউল উপলক্ষেই আজি প্ৰতিঘৰ মানুহৰ ঘৰতে আলহী অতিথিৰ আগমন ঘটিছে আৰু সকলো লোক বৰ্তমান দেউলথলীলৈ আহিছে এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু দেউল উপলক্ষেই নাগাৰা নামৰ আয়োজন কৰিছে গতিকে আপোনালোকে ভিডিঅ'টিৰ শেষলৈকে চাই থাকিব দেখিব পাৰিব বহুত ধুনীয়া নাগাৰা নামৰ অনুষ্ঠান আৰু এয়া দেখিছে চাৰিওফালে মিঠাইৰ দোকান বহি গৈছে আচলতে বহুত ভাল লগা এটা পৰিৱেশ কিয়নো দেউল বুলি ক'লে আমি সাধাৰণতে মিঠাই জিলাপি হওক বা আইচক্ৰীম হওক বা বেলুন হওক এইকেইটা কথালৈ বাৰুকৈয়ে মনত পৰে আৰু ভাল লাগে এইকেইটা বস্তুৰ সোৱাদ উপভোগ কৰিবলৈ সোৱাদ ল'বলৈ আৰু এয়া মই দেখুৱাই আছোঁ পৰিৱেশ আমাৰ দুলাল আৰু গোটেই গাঁৱৰ মানুহে লোকাৰণ্য হৈ আছে আমাৰ মামাহঁতো আহিছিলে দেউল উপলক্ষে আমাৰ ঘৰলৈ আৰু মই পৰিৱেশ দেখুৱাই আছোঁ কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু শেষলৈকে চাই থাকিব দেখিব পাৰিব সুন্দৰ নাগাৰা নামৰ অনুষ্ঠান গতিকে আহক চাওঁ আৰু এটা কথা আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে নেক্সট বছৰলৈ মানে অহা বছৰলৈ আমাৰ দেউললৈ নিমন্ত্ৰণ জনালোঁ কিয়নো এই বছৰ দেউল উৎসৱ হৈও গ'ল যিহেতু গতিকে অহা বছৰ আমাৰ পূব আঠিয়াবাৰী গাঁৱলৈ নামখলা পূব আঠিয়াবাৰী গাঁৱলৈ 17 বহাগত দেউল চাবলৈ নিশ্চয় আহিব দেখিব পাৰিব বহুত ধুনীয়া অনুষ্ঠান
আৰু দেখুৱালোঁ মই আপোনালোকক আমাৰ গাঁৱৰ উদযাপন হোৱা দেউলৰ কিছু পৰিৱেশ আৰু নাগাৰা নামৰ পৰিৱেশ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু শেষত মই আমাৰ গাঁৱৰ বৰমা খুৰীদেউহঁতৰ ফটোখিনিও আপোনালোকক দেখুৱালোঁ, যিখিনিয়ে অশেষ কষ্ট কৰি দেউল উৎসৱটি অনুষ্ঠিত কৰাত সহায় কৰিছিলে। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চেনেলটিত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, বাই বাই।